বাচ্চাটোৰ পৰা একে আদহীয়া ককাজনলৈকে চবেই মণিপুৰ বুলিয়ে মাতে। আমি আপোনালোকৰ মৰমৰ শিল্পী, আপোনালোকৰ আশীৰ্বাদৰ কাৰণেহে আজি আমি বৰ্তমান উপস্থিত আছোঁ ৰাজধানী থিয়েটাৰৰ কেম্পত। আৰু আজি মই আহিছোঁ ৰাজধানী থিয়েটাৰত, আৰু মোৰ লগত আছে আপোনালোকে চবেই চিনি পায় প্ৰাণজিৎ নাথ। চবেই চিনি নাপায়, কম মানুহে চিনি পায়। নিশ্চয় নাম নক'লেও আপোনালোকে চাগে বহুত ভিডিঅ'ত দেখিছিল। তেওঁৰ পৰা আজি সংলাপ ল'বলৈ চেষ্টা কৰিলোঁ। দাদা কেনে অনুভৱ? অনুভৱটোতো বিৰাটেই ধুনীয়া। আমি আহিছোঁ ৰাজধানী থিয়েটাৰৰ আখৰা গৃহত, আৰু ময়ো ভিডিঅ'ৰ কাৰণে আহিছোঁ আৰু ভাইও ভিডিঅ'ৰ কাৰণে আহিছে। কিমান ভালকৈ ভিডিঅ'টো বনাব পাৰোঁ চেষ্টা কৰি যাম নেকি? ঠিক আছে, ভিডিঅ'টো চাই দিয়ক। আন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ৰাজধানী থিয়েটাৰ, আৰু আজি ৰাজধানী থিয়েটাৰৰ আখৰা গৃহত মই আজি উপস্থিত আছোঁ। আৰু ইয়াৰে যিখিনি মাংগলিক কাৰ্যসূচী সেইখিনি সম্পূৰ্ণ হৈছে কিছুদিন আগতে। আজি যিখিনি কাৰ্যসূচী বাকী আছে আজিৰ পৰা আৰম্ভ হ'ব এটা 9মহীয়া যাত্ৰা, আৰু এই 9মহীয়া যাত্ৰাত যিখিনি মানে নাটক প্ৰদৰ্শন কৰিব আজি আখৰা আৰম্ভ হ'ব। আৰু এইবাৰ ৰাজধানী থিয়েটাৰত আছে হিমাংশু প্ৰসাদ দাসৰ এটম বোমা, আৰু ৰাজদ্বীপৰ বিসৰ্জন, আৰু প্ৰণৱ বৰুৱাৰ বন্দী বিধাতা। আৰু মই ইয়াৰে আখৰা গৃহৰ সম্পূৰ্ণখিনি দৃশ্য দেখাম, তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। তাতে আখৰা চলিব, তো ইয়াৰে সকলোখিনি পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈকে। পিছতে ইয়াতে কাৰ্যসূচী আৰম্ভ হ'ব, আৰু ইয়াৰে দৃশ্যখিনি মই আপোনালোকক দেখাই আছোঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈ। ব্ৰাহ্মণ থিয়েটাৰৰ পুৰোধা ব্যক্তি, অভিজ্ঞ সুস্থ ব্যক্তি, আমাৰ সকলো শ্ৰদ্ধাৰ যতীন ৰাভা ডাঙৰীয়াক আমি আখৰাস্থলীত আদৰণি জনাইছোঁ। আৰু লগতে শৈশৱ পাৰ কৰা প্ৰতিগৰাকী দৰ্শকৰ মাজলৈ আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিটো খবৰ লৈ যোৱা সন্মানীয় পৰেণ কলিতা ডাঙৰীয়াক আজিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছোঁ। সন্মানীয় পৰেণ কলিতা ডাঙৰীয়াক আদৰণি জনাব। ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অশোকনগৰৰ প্ৰতিষ্ঠাৰৰ অন্যতম অভিজ্ঞ ব্যক্তি, আমাৰ সকলো শ্ৰদ্ধাৰ ব্যক্তি যতীন ৰাভা ডাঙৰীয়াদেৱে থিয়েটাৰৰ পিতামহ অশোকনগৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে একেটা প্ৰতিচ্ছবিত ৰাগণিত ডাঙৰীয়াদেৱক আহ্বান জনাইছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহ অশোকনগৰ ডাঙৰীয়াদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে পুষ্পাঞ্জলি প্ৰদান কৰিব আমাৰ সকলোৰে মৰমৰ মণিবৌখ্যাত পাপৰি বৰা বাইদেউ আহ্বান জনাইছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে ভৈৰৱজ্যোতি ভূঞা অন্যতম এগৰাকী প্ৰতিভা সম্পন্ন অভিনেতা ভৈৰৱজ্যোতি ভূঞাক আমি পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছোঁ। মনোজক আমি আখৰাস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চক্ৰেশ্বৰ ব্যক্তি হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াদেৱে এখনি নাটক উপহাৰ হিচাপে আগবঢ়াইছে, আৰু নাটকখনৰ নাম হৈছে এটম বম। গতিকে হিমাংশু দাই এই নাটকখনৰ বিষয়ে ক'ব, তাৰ পৰা মুহূৰ্তত আমি ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা তেখেতক আদৰণি জনাম। এখনি গামোচাৰে মই সন্মানীয় প্ৰযোজিকা মল্লিকা ৰয় বাইদেউক আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ। ইয়াৰ চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক হিমাংশু দাসক আদৰণি জনাইছোঁ। হিট হৈ দিয়া অৱস্থাত সেয়া কাগজৰ কেইখনমান পৃষ্ঠা কেৱল নাটক জন্ম হয় মঞ্চত। মই যি লিখিছোঁ কিবা এটা ভাবি লিখিছোঁ, কিন্তু সেই লিখাখিনিৰ কি অৰ্থ সেয়া আচলতে ওলাই আহিব
মঞ্চত কৰা কামখিনিৰ মাজেৰে আৰু নাটকখন লিখি মই সুখী আৰু বিশ্বাস কৰোঁ যে ইমান সকল ভাল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে সেই নাটকখনৰ অৰ্থ ৰাইজৰ ওচৰলৈকে খুব সুন্দৰকৈ কঢ়িয়াই লৈ যাব মানে হিট ছুপাৰ ডুপাৰ হিট এইবিলাক শব্দ সদায় থাকে কিন্তু তাতকৈ ডাঙৰ কথা যে এখন ভাল নাটক যদি হয় যিখন নাটকৰ কথা আমি বহু বছৰ যোৱাৰ পিছতো পাতিব পাৰোঁ আমাৰ অতি শ্ৰদ্ধাৰ প্ৰযোজিকা বাইদেউ মল্লিকা ৰয় লগতে বাচ্চুৰ দাদা লগতে মোক 3খন নাটকত 3টা ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা মোৰ 3গৰাকী শ্ৰদ্ধাৰ দাদালৈ দাদা বুলি এইকাৰণেই কৈছোঁ তেওঁলোকৰ লগত মই আগৰ পৰাই পৰিচিত হিমাংশুদাৰ লগত 2012 চনত প্ৰথম মই এখন অসমীয়া চিনেমা কৰিছোঁ যিখনে আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে হয়নে হিমাংশুদা পানী তাৰপিছতে প্ৰণৱ দাক মই আমাৰ ৰেঙনি ষ্টুডিঅ'ত প্ৰায়ে থাকোঁ লগতে আমাৰ ঘৰৰ ওচৰৰে আৰু থাকিলে বাকী অসমবাসী ৰাইজক সেৱা জ্ঞাপন কৰিছোঁ কথাটো হ'ল এনেকুৱা চবতকৈ আগত আহিছোঁ মই জানেনে মই গম পাইছোঁ পিছত গ'লে যি মানুহৰ ভিৰ হ'ব মই লুকাই থাকি মোক দেখাই নাপাব সেইকাৰণে চবতকৈ আগত আহি ওলাইছোহি বাৰু যি নহওক ৰাইজে মোক বিচাৰি পালে বহুত ধন্যবাদ আৰু প্ৰথম অভিজ্ঞতা আগতে বহুত MSR কৰিছোঁ কিন্তু ভ্ৰাম্যমানৰ কথা শুনি থাকোঁ সৰু পাই বহুত নাটক চাইছোঁ সকলোৰে নাটক প্ৰিয় সকলোৰে এক্টিঙত আপ্লুত এতিয়া কথাটো হ'ল মই যিহেতু প্ৰথমবাৰ ভ্ৰাম্যমানত খোজ দিবলৈ আহিছোঁ গতিকে ইয়াতে বহুতখিনি ভুল কুটি হ'ব পাৰে সেয়া সকলো মাৰ্জনা কৰিব ৰাইজে প্ৰাঞ্জনা বা আমাৰ ৰাগ দা তাৰপিছত আৰু আছে তেনেকুৱা বহুত অভিজ্ঞ আৰু গুৰুসকলটো আছেই শিকাই বুজাই ল'বই গতিকে অকণমান ভয় এটাও লাগি আছে তথাপিও একো নাই ভয়খিনিকে সাঙুৰি পেলাই আগবাঢ়িটো যাবই লাগিব গতিকে সকলোৱে আশীৰ্বাদ কৰিব পোনপ্ৰথমে ভ্ৰাম্যমান থিয়েটাৰৰ জনক পিতামহ অচ্যুত লক্ষ্মদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ কৃতজ্ঞতা আৰু ধন্যবাদ আৰু বহুত কি ক'ম যাৰ কোনো বিশেষণ নাই সেয়া হৈছে মোৰ শ্ৰদ্ধাৰ এই ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা বাইদেউ যাক বৌ বুলি মাতোঁ আগৰ পৰা বহুত বছৰ আগৰ পৰা বৌ বুলি মাতিলে বৌয়ে হয় এতিয়া বাইদেউ নকৰোঁ দেই বহুতে বাইদেউ বুলি মই কিন্তু বৌ বুলি মাতিম আৰু বাচ্চুৰে ডাঙৰীয়া তেখেতসকললৈ বহুত ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ 2025-26 নাট্যবৰ্ষটি জাকত জিলিকা হৈ যাতে ৰয় সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ ধন্যবাদ ভাত খাব গৈছোঁ কি ক'বা মানে খানাটো মেইন আগত খানাটো খাই লওঁ তাৰপিছত বাকী কামখিনি খানাটো খোৱাৰ পিছত কৰিম পেট খালী কৰি একো কাম নহয় ৰাইজ তো খানাটো মেইন ভিডিঅ'টো চাইও সকলো দেখা আছোঁ গাইজ খাই ল'লোঁ ভাত আৰু এতিয়া মই একটনিৰ কিছু বাইট দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক নিৰ্মা এতিয়ালৈ আহি পোৱা নাই বাইটবিলাক আহিছে তো যিখিনি পাৰোঁ মই আপোনালোকক বাইট দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো আহি গ'ল মণিবৌ আপোনালোকে জানে বেয়া আউটপোষ্টত ফেমাছ কেৰেক্টাৰ হয় তো মণিবৌৰ পৰা এটা বাইট লওঁ তো ভিডিঅ'টো চাই থাকক মই মণিবৌৰ পৰা বাইট লৈ আছোঁ ক'বলৈ গ'লে বিৰাটেই ভাল খুব সুখী আচলতে মানে মই প্ৰথম যেতিয়া টিভি জগতলৈ অহা নাছিলোঁ তেতিয়া মই MSR কৰিছিলোঁ MSR নাটক কৰিছিলোঁ আৰু সেই তেতিয়া মানে ষ্টেজখন পাইছিলোঁ ষ্টেজখন মোৰ বহুত প্ৰিয় আৰু তাৰপিছতে মই অসমীয়া চিনেমা কৰিলোঁ আমাৰ হিমাংশুদাৰ লগতে প্ৰথম চিনেমাখন কৰিছিলোঁ 2012 চনত তাৰপিছতহে মই টিভিলৈ আহিছোঁ আৰু টিভিত মই একেৰাহে 13 বছৰ কাম কৰিলোঁ আৰু এতিয়া ৰাজধানীৰ যিহেতু দ্বিতীয় বৰ্ষ মোৰ প্ৰথম বৰ্ষ আৰু এই সুযোগতে আমাৰ ৰাজধানীৰ প্ৰযোজিকা বাইদেউ মল্লিকা ৰয় বাইদেউ
লগতে পৃষ্ঠপোষক বাঞ্চুৰয় ডাঙৰীয়া আমি দুজনকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগকণ দিয়াৰ বাবে। আৰু ভ্ৰাম্যমাণ বুলি ক'লে খুব মানে খুব ভাল লগা এটা কথা আচলতে। আৰু খুব সৰুৰ পৰাই নাটক চাইছোঁ, সকলোৰে নাটক চাইছোঁ, খুব ধুনীয়া লাগে, ইমান ধুনীয়াকৈ নাটক সকলোৰে মানে এক্টিঙত নিজে মানে একদম মোহিত হৈ যাওঁ। গতিকে সপোন এটা আছিলে যে কেতিয়াবা এনেকৈ ভ্ৰাম্যমাণত মই নিজেও যদি কিবা এটা কৰিবলৈ পাওঁ তেতিয়াহ'লে মোৰ নিশ্চয় ভাল লাগিব। আৰু সেই সুযোগটো আহি পালে ইতিমধ্যে, আৰু গতিকে এতিয়া আহিছোঁ। আৰু যিহেতু এতিয়া মই লাইভ পাম চবকে, সকলোৱে মোক টিভিত দেখিলে সকলোৱে কয় যে আমি আপোনাক টিভিত চাই খুব ভাল লাগে, মানে চুই চাবলৈ বিচাৰে আচলতে বহুতখিনিয়ে। কিন্তু এতিয়া মই এটা কাৰণে এক্সাইটেড হৈ আছোঁ পূৰা, যে মই এবাৰ প্ৰত্যেকৰ ওচৰলৈ একদম লাইভ যাম, লাইভ কথা পাতিম, লাইভ একদম ওচৰত থাকিম। গতিকে মই বিৰাট দেশ ৰাঘৱেন্দ্ৰম দাৰ পৰাও এটা বাইট লৈ লওঁ। তো বলক যাওঁ ৰাঘৱেন্দ্ৰম দাৰ ওচৰলৈ। বৰ্তমান উপস্থিত আছোঁ ৰাজধানী থিয়েটাৰৰ কেম্পত, আৰু এতিয়া আহিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে নিশ্চয় যে আমাৰ আজি মুহূৰ্তৰ দিন, মুহূৰ্ত আজি আমাৰ আজিৰ পৰা এটা নতুন নাট্যবৰ্ষৰ আৰম্ভণি হ'ব, 2025-26 নাট্যবৰ্ষ। গতিকে মই ৰাজধানী থিয়েটাৰৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ মই শুভকামনা জনাইছোঁ। আপোনালোকৰ মাজলৈ আমি যাম, আৰু খুব বেছি 1.5 মাহৰ পিছত আমি আপোনালোকৰ মাজত অঞ্চললৈ যাম আমাৰ নাটক প্ৰদৰ্শন কৰিবলৈ। তাত নিশ্চয় চিনাকি বহুত মানুহ লগ পাম, সকলোকে লগ পোৱাৰ আশা কৰিছোঁ। আৰু বিগত বৰ্ষত আছিলোঁ, আপোনালোকে ইতিমধ্যে কৈছে যে বিগত বৰ্ষত আছিলোঁ ৰাজতিলক থিয়েটাৰ। নন্দিনী বা আহি গ'ল। তো এতিয়া ফাইনেল নন্দিনী বা আহি গ'ল, আৰু নন্দিনী বাৰ পৰা এটা বাইট লৈ আছোঁ। তো বলক। কষ্ট আমি কৰোঁ, হয় কষ্ট হয়, কিন্তু যেতিয়া এনেকুৱা ধৰণৰ পৰিয়াল এটা বনি যায় 9 মাহৰ কাৰণে, তেতিয়া কষ্টটো আচলতে ইমান অনুভৱ নহয় আমাৰ। কাৰণ আমি এই 9 মাহ প্ৰত্যেকটো পেণ্ডেলতে আমি হাঁহি ধেমালি ফূৰ্তি ফাৰ্তা গালি গালা ৰাইজক বহুত বহুত ধন্যবাদ জনাম যে আমি আপোনালোকৰ মৰমৰ শিল্পী, আপোনালোকৰ আশীৰ্বাদৰ কাৰণেহে আজি আমি ইয়াত থিয় হৈ থাকিবলৈ পাৰিছোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিব, মৰম লাগিব। আৰু এই বছৰ মই আছোঁ ৰাজধানীত, ৰাঞ্জিত আছে ইতিহাসত। গতিকে আপোনালোক আহিব, আমাৰ পেণ্ডেলসমূহ ক'ত ক'ত চলি থাকে আমি আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকক জনাই যাম, ৰাঞ্জিতেও জনাই যাব। গতিকে আপোনালোকে আহিব। আৰু ৰুদ্ৰ চালে চাগে ন? প্ৰায় চাইছে য়েছ, ৰুদ্ৰ চাইছে। গতিকে ৰুদ্ৰক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ বা। তো বলক গাইজ, আমি হিমাংশু দাৰ লগত অলপ কথা পাতোঁ আৰু বাইক লওঁ। তো বলক। এটম বম বুলি ক'লে এটা প্ৰথমতে নিগেটিভ ভাৱ আহে ন। হিৰোশ্বিমা নাগাচাকিত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটম বম পেলাইছিলে আমেৰিকাই, 2খন চহৰ ধ্বংস হৈছিলে। কিন্তু আমাৰ নাটকখন কিন্তু নিগেটিভ নহয়, নাটকখন পজিটিভ। তো এটম বমক যদি আমি এটা শক্তি বুলি ভাবোঁ, সেই শক্তিটোৰে ধ্বংসও কৰিব পাৰি, মানে ভাল বস্তু, আৰু বেয়া বস্তু ধ্বংস কৰিব পাৰি। কিন্তু বেয়া বস্তু যদি ধ্বংস কৰা হয় তেতিয়াহ'লে সেইটো আমি নিগেটিভ বুলি নকওঁ। ভালটোক ধ্বংস কৰিলে এইটোক আমি বেয়া বুলি ক'ম, কিন্তু বেয়াটোক যদি ধ্বংস কৰে তেতিয়াহ'লে তাৰ অৰ্থটো সদায় পজিটিভ। আৰু এটম বম নাটকখন ঠিক তেনেকুৱা এটা কাহিনীক লৈ ৰচনা কৰা হৈছে। আশা কৰোঁ, কাৰণ নাটক এখন চালে মনোৰঞ্জন আমি সকলোৱে বিচাৰোঁ, কিন্তু মনোৰঞ্জনে এক কথা নহয়। নাটকখন চাই উঠি ঘৰত যোৱাৰ পিছত যাতে এটা চিন্তা, এটা নতুন ভাৱৰ জন্ম হয়, তেতিয়াহ'লে নাটকখনো আমি সফল বুলি ক'ব পাৰোঁ। বাকী নাটক আহিব, গান গাব, নাচিব, এইবিলাকতো থাকিবই, কিন্তু এই নাটকখনতো আছে। কিন্তু এয়া শেষ কথা নহয়, নাটকখনৰ মাজেৰে ৰাইজক এটা ভাল বাৰ্তা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ৰাইজ এতিয়া ৰাজধানী থিয়েটাৰৰ যিটো মালিকনী, এবাৰ কথা পাতোঁ। তো বলক। ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা, আমি তেখেতৰ পৰাও এটা বাইক লৈ লওঁ। বুলিও আমি খুব 25-26 নাট্যবৰ্ষ খুব এটা ভাল পৰিৱেশ এটা লৈ পেলাই, ভাল মনৰ মানে এটা শান্তিপূৰ্বক কিয় কৈছোঁ, নাটককেইখন খুব পঢ়ি খুব ভাল লাগিছে। আমি 2খন নাটক বৰ্তমান পঢ়ি ল'লোঁ। তো এটম বম আৰু আমাৰ এটম বমখন হিমাংশুৰ সেইখন, আৰু আমাৰ বন্দীবিধতা প্ৰণৱ বৰাৰ খুব বাস্তৱিক মৌলিক কাহিনী লৈ পেলাই 2খন নাটক হৈছে। তো খুব ভাল লাগিছে। আমি ভাবিছোঁ যে এই 2খন নাটক, আৰু বিসৰ্জনখনৰ কাহিনী যিটো আমাক ৰাজদ্বীপে শুনাইছে, তো কাহিনীটো আমাৰ খুব ভাল লাগিছে। তো অসমৰ ৰাইজে খুব আঁকোৱালি ল'ব, আৰু বাস্তৱধৰ্মী নাটক যিখন তো মানুহে ভাল পাব বুলি পেলাই আশা কৰিছোঁ। প্ৰগ্ৰেম এইফালে চলি আছে, কিন্তু সম্পূৰ্ণৰূপে প্ৰগ্ৰেমবিলাক দেখুওৱা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়। তো ভিডিঅ'টো আছিল ইমানেই গাইজ। তো ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। টাটা, বাই বাই, জয় আই অসম।